আহি থাকোঁতে মই ঘৰটো ধোৱা দেখিছোঁ। ঘৰটো ধোৱা ভাবিছোঁ মানুহজনে কিবা এটা জুই জ্বলাই আছে বুলি এনেকৈ বুলি ভাবিছোঁ। তাৰপৰা মানুহজনে সেইফালৰ পৰা আহি কৈছে ঘৰ জ্বলিলে। गंसे नख'राव गिलु बालु अर खामदों। दान्दिसेयावनो न'जों लोगोसे गोबां मुवा बेसाद खामनानै सेवहांखार जादों। धेमाजि जिल्लानि सिङाव थानाय सिमेन्टसापरि हालामनि 2 नं रंपुरिया गामिनि देबेन सांमाइनि नख'राव दिनै बेलासिनि 12:30 रिंगासोआव गिलुबालु अर नांनानै न'जों लोगोसे गोबां बेसेन गोसा मुवा बेसाद खामनानै हांगार जादों। बे अर खामनायनि गुबै जाहोनखौ मिथियाखैब्लाबो बे अर खामनाय जाब्रबथाया मोब्लिबारि सकनि थाखाय जादों होननानै नख'र आरो गामिनि रायजो राजाफोरा सन्देह खालामदों। नख'राव रावबो गैयै समाव हरखाबै अर नांनाय जाथाया नख'रजों लोगोसे गामिनि रायजो राजाफोरखौ दिनै सोमोनांहोदों। আমাৰ ঘৰত দিনক কি হৈছিলে মানে কেনেকৈ কি হ'ল আমি একো গমেই নাপাওঁ। পথাৰত মই ধান দাই আছিলোঁ, মানুহজন গৈছিলে চাপৰিলে, ল'ৰাটো তাৰ স্কুল গৈছিলে। তাৰপৰা সেই পথাৰৰ পৰা মই সোনকালে 12টা বজাত মই চাপৰি বেংকলৈ যাম বুলি। তাৰপৰা আহি দেখিছোঁ এডোখৰত ধোঁৱাই আছে ঘৰত। ঘৰটো ধোঁৱাই আছে বুলি দৌৰ মাৰি আহিছোঁ। মই তেতিয়া দেখিছোঁ ঘৰটো জ্বলিয়ে গ'ল এফালৰ পৰা। চবেই জ্বল, একোৱেই নাই। ল'ৰা কাপোৰ পৰা মানুহজনৰ আৰু মোৰ একোৱেই নাই, মানে একো বস্তুৱেই নাই। কাগজ পত্ৰ চব গ'ল। মোৰ এতিয়া পঢ়া চাৰ্টিফিকেট কিবা কিবি একোৱেই নাই। পঞ্চায়তৰ মানে এই কিবা আহিছিলে বাৰু, গাঁও পঞ্চায়তৰ সভাপতি আহিছে, তাৰপৰা মেম্বাৰ আহিছিলে। মই চিনি নাপাওঁ বাৰু, হ'ব ঘৰত এতিয়া থাকিবলৈ একো সুবিধা নাই। আমি এতিয়া লোকৰ ঘৰত আশ্ৰয় লৈ থাকিব লাগিব। সেইকাৰণে মই চৰকাৰক সাহায্য বিচাৰিছোঁ। আপোনালোকে যেন সোনকালে আমাক কিবা এটা সহায় কৰে। আমাৰ ঘৰৰ ওচৰৰে এঘৰ আমাৰ নিজৰ মানুহ দুপৰীয়া ঘৰত থকা ঘৰত জ্বলি গ'ল। চব সম্পত্তি প্ৰথম একো বস্তু ল'ব নাপালে। ঘৰতো মানুহ নাছিলে। ল'ৰা চুৰ কৰিছিলে চাপৰিলে, মাক ঘৰৰ মাইকী মানুহ গৈছিলে পথাৰত ধান খেতি কৰিবলৈ। তেনেকৈ ৰাইজক পঞ্চায়তক চৰকাৰক আমি এটা অনুৰোধ কৰিছোঁ, কিবা এটা সাহাৰ্য কৰি অলপ সুবিধা কৰি দিব বুলি আশা কৰিছোঁ। নিশ্চয়কৈ যথেষ্ট মৰ্মান্তিক বেদনাদায়ক, যিহেতু ধৰ্মীয় সাজবাব বা সা সামগ্ৰীৰ লগতে নথি পত্ৰ তাৰোপৰি আমি আশা ৰাখিম যি বিস্তৰ ক্ষতি হ'ল, সেইটো পূৰাব নোৱাৰা ক্ষতি হয়। তথাপিতো চৰকাৰৰ ফালৰ পৰা প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা যাতে এই ক্ষতিগ্ৰস্ত পৰিয়ালটো পায়, তাৰ বাবে আমি চৰকাৰক আবেদন জনাম। লগতে সাহায্য মানে আমি যিহেতু ৰাতি শুবৰ কাৰণে বিচনা পত্ৰ জ্বলি গ'ল, কাপোৰ কানি নাইকিয়া হৈ গ'ল, বৰ্তন পৰ্যন্ত নাইকিয়া হৈ গ'ল। তো আমি পঞ্চায়তৰ ফালৰ পৰা ক্ষুদ্ৰতম সহযোগিতা আগবঢ়াইছোঁ। পঠাইছোঁ, লগত টাইম ছাত্ৰ সন্থাৰ কৰ্মীসকলেও সহযোগ কৰিছে। তেখেতসকলে ইতিমধ্যে যাৱতীয় কাপোৰ কানি আশাই যাতে বাকী গাঁওবাসী ৰাইজেও দুই এপদ চাউল পাতি যোগান দি এই ক্ষতিগ্ৰস্ত পৰিয়ালটোক যাতে উদ্ধাৰ কৰে বিপদৰ সময়ত, তাকে কামনা কৰিলোঁ।